কৃষ্ণায় বাসুদেবায় নমঃ। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় চ নন্দ গোপ কুমাৰ গোবিন্দাই নমো নমঃ। নমস্কাৰ জনাইছোঁ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোকে। আপোনালোকৰ প্ৰত্যেকটো দিন শুভ মংগলময় হোৱাৰ কামনাৰে আজি আৰম্ভ কৰিছোঁ আজিৰ বিশেষ ৰাশিফল জন্মাষ্টমী। জন্মাষ্টমী শীৰ্ষক এই বিশেষ ৰাশিফল নিশ্চয়কৈ আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। আপোনালোকে যদি কেএমএছ এষ্ট্ৰলজিৰ জৰিয়তে জ্যোতিষীয় সমাধান ল'ব বিচাৰে ডেছক্ৰিপশ্যনত চাব, আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। ভালদৰে চাই ল'ব ডেছক্ৰিপশ্যনত। জনাব বিচাৰিছোঁ জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ প্ৰায় 4টাকৈ ৰাশিৰ সৌভাগ্য সমৃদ্ধিৰ যোগ প্ৰস্তুত হৈছে। কোন কোন এই বিশেষ ৰাশি নিশ্চয়কৈ আপোনালোকক জনাবলৈ চেষ্টা কৰা হ'ব এই ভিডিঅ'টোৰ যোগেৰে। এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক আপোনালোকৰ মৰমাদৰ আশীৰ্বাদৰ বাবেই কেএমএছ এষ্ট্ৰলজি এই চেনেলটো আগবাঢ়িবলৈ সক্ষম হৈছে। এইখিনিতেই প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক আৰু আমাৰ গুৰুসকল আৰু আমাৰ চেনেলৰ ভিডিঅ'সমূহ যিসকলে শ্বেয়াৰ কৰি আছে সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জনাব বিচাৰিছোঁ জন্মাষ্টমী উৎসৱ, যি জন্মাষ্টমী আপোনালোকে নিশ্চয়কৈ জানে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী গোটেই ভাৰতবৰ্ষত উলহ মালহেৰে উদযাপন কৰা হয়। আৰু এই বিশেষ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাখনৰ প্ৰায় সৌভাগ্য সমৃদ্ধিৰ যোগ কোনো ৰাশিৰ ওপৰত আহিছে। কোন এই বিশেষ ৰাশি নিশ্চয়কৈ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব পাৰিব। নিশ্চয়কৈ এই বিশেষ দিন যি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ভগৱান বিষ্ণু শ্ৰীকৃষ্ণৰ অৱতীৰ্ণ ৰূপে বা ভগৱান বিষ্ণু শ্ৰীকৃষ্ণৰ অৱতাৰ ৰূপে জন্মগ্ৰহণ কৰিছিল। এনে ক্ষেত্ৰত এই জন্মদিন শ্ৰীকৃষ্ণৰ জন্মোৎসৱ হিচাপে পালন কৰা হয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। আৰু এই বিশেষ দিনটোৰ পৰাই সৌভাগ্য সমৃদ্ধিৰ যোগ কোনো ৰাশিৰ ওপৰত আহিছে আপোনালোকে নিশ্চয়কৈ জানি ল'ব পাৰিব। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ডাঙৰ উৎসৱ। ভাদ্ৰপদ মাহৰ শ্ৰীকৃষ্ণৰ অষ্টমী তিথিত ভগৱান শ্ৰীবিষ্ণু কৃষ্ণৰূপে অৱতীৰ্ণ হৈছিল আৰু এই দিনটো শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ হিচাপে পালন কৰা হয়। এনে ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণ মথুৰাত জন্মগ্ৰহণ কৰিছিল আৰু জন্ম সময়ত আকাশত আছিল ৰোহিণী নক্ষত্ৰ। এনে ক্ষেত্ৰত সৌভাগ্য সমৃদ্ধিৰ যোগ শ্ৰীকৃষ্ণৰ জন্ম সময়তো আছিল। আৰু শ্ৰীকৃষ্ণৰ ৰাতি 12টা বজাৰ পৰাই শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ উদযাপন কৰে ভক্তসকলে। আৰু 2023ৰ যি বিশেষ জন্মাষ্টমী, এই জন্মাষ্টমী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাখনৰ পৰাই সৌভাগ্য সমৃদ্ধিৰ যোগ কোনো ৰাশিৰ ওপৰত আহিছে আমি আপোনালোকক জনাব বিচাৰিছোঁ। জ্যোতিষশাস্ত্ৰ মতে কিছু ৰাশিৰ জাতকৰ ওপৰত শ্ৰীকৃষ্ণৰ বিশেষ আশীৰ্বাদ থাকে আৰু এই সমস্ত ধন সুখ সুবিধা সৌভাগ্য সমৃদ্ধি ঐশ্বৰ্য বিভূতি জন্মাষ্টমীৰ পৰাই লাভ কৰিবলৈ সক্ষম হয়। কোনো বিশেষ ৰাশিৰ ওপৰত জন্মগতভাৱেই শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাখনৰ পৰাই সৌভাগ্য সমৃদ্ধিৰ যোগ প্ৰস্তুত হয়। সেইসকল ৰাশি সৌভাগ্যৱান যিসকল ৰাশি জন্মগতভাৱে শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰে। বৃষ ৰাশি প্ৰথম সৌভাগ্যৱান ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল শ্ৰীকৃষ্ণৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকল শ্ৰীকৃষ্ণৰ আশীৰ্বাদত সমস্ত ধৰণৰ কৰ্ম আৰু চেষ্টা সফলতা হ'ব বুলি কোৱা হৈছে আৰু ভাগ্য এওঁলোকৰ লগত থাকে বুলি কোৱা হৈছে। ভাগ্যৰ জোৰত সমস্ত কৰ্মত জয়ী হ'ব পাৰিব শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনাখনৰ পৰাই। আৰু বিশেষভাৱে শ্ৰীকৃষ্ণৰ পূজা যদি অৰ্চনা আপোনালোকে কৰে বৃষ ৰাশিৰ জাতক জাতিকাসকলে, আপোনালোকৰ ওপৰত সৰ্বদা শ্ৰীকৃষ্ণৰ আশীৰ্বাদ থাকিব, ভগৱান শ্ৰীবিষ্ণুৰ আশীৰ্বাদ থাকিব। নিশ্চয়কৈ শ্ৰী বিষ্ণু ভগৱানম জয় যজ্ঞেশ্বৰ হৰি, অৰ্থাৎ ভগৱান বিষ্ণু যাৰ লগত থাকে সি সৰ্বত্ৰেই জয় হয়। কৰ্কট ৰাশি দ্বিতীয় সৌভাগ্যৱান ৰাশি।
কৰ্কট ৰাশিৰ জাতক জাতিকাসকল কৃষ্ণৰ প্ৰিয় ৰাশি বুলি কোৱা হৈছে আৰু প্ৰিয় ৰাশিৰ দ্বিতীয় তালিকাত শ্ৰীকৃষ্ণৰ প্ৰিয় ৰাশিৰ দ্বিতীয় ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ভগৱান শ্ৰীকৃষ্ণ গোপালৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু জাতকসকলৰ নিশ্চয়কৈ সৌভাগ্য সমৃদ্ধিৰ যুগ প্ৰস্তুত হৈছে। ধৰ্মীয় নিয়ম আপোনালোকে যদি পালন কৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সৌভাগ্য সমৃদ্ধি আপোনাৰ থাকিব আৰু সৰ্বত্ৰে ইতিবাচক ফলাফল লাভ কৰিব পাৰিব আৰু শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা যদি আপোনালোকে কৰে তেনেহ'লে সৌভাগ্য সমৃদ্ধিৰ যুগ আপোনালোকৰ 2 গুণে বাঢ়িব বুলি কোৱা হৈছে কৰ্কট ৰাশিৰ। তৃতীয় সৌভাগ্যৱান ৰাশি। তৃতীয় সৌভাগ্যৱান ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল জ্যোতিষাস্ত্ৰৰ গণনা অনুযায়ী সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ভগৱান শ্ৰী বিষ্ণু শ্ৰীকৃষ্ণৰ আশীৰ্বাদ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আহিব আৰু সৰ্বতোপ্ৰকাৰে সুখ সমৃদ্ধ জীৱন যাপন কৰিব পাৰিব। আপোনালোকে ভগৱান শ্ৰী বিষ্ণুৰ ওপৰত বিশ্বাস নিশ্চয়কৈ ৰাখিব। শুভ ফলাফল হ'ব আপোনালোকৰ কৰ্মত জন্মাষ্টমীৰ দিনাখনৰ পৰাই আৰু এই বিশেষ যি কৰ্ম আপোনালোকে পূৰ্বৰ পৰা মনত ৰাখিছিল যে এনেধৰণৰ কৰ্ম কৰিব লাগিব আপোনাৰ প্ৰস্তুতি পৰিকল্পনা সুদৃঢ় হ'ব বুলি কোৱা হৈছে। জনাব বিচাৰিছোঁ চতুৰ্থ সৌভাগ্যৱান ৰাশিৰ বিষয়ে। চতুৰ্থ সৌভাগ্যৱান ৰাশি অৰ্থাৎ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ ক্ষেত্ৰত অত্যন্ত সৌভাগ্য সমৃদ্ধিৰ যুগ লৈ আহিছে বুলি কোৱা হৈছে। জন্মাষ্টমীৰ দিনাখনৰ পৰাই আপোনালোকে সৌভাগ্য সমৃদ্ধিৰ যুগ লাভ কৰিব। সৌভাগ্য সমৃদ্ধিৰ যুগ লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে আৰু সুখ বৈভৱ বিলাসিতাপূৰ্ণ জীৱন আপোনালোকে কটাব পাৰিব। মান সন্মান মৰ্যাদা লাভ আপোনালোকৰ হ'ব। ভগৱান শ্ৰী বিষ্ণুৰ যদি তুলা ৰাশিৰ জাতক জাতিকাসকলে পূজা অৰ্চনা কৰে ব্যক্তিগতভাৱে তেনেহ'লে সৌভাগ্য সমৃদ্ধি আপোনাৰ 2 গুণ বাঢ়িব বুলি কোৱা হৈছে। ধন্যবাদ জনাইছোঁ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক। সকলোৰে প্ৰতিটো দিন শুভ হওক, প্ৰত্যেকটো ক্ষণ শুভ হওক, মংগলময় হওক তাৰ কামনা ৰাখিছোঁ আৰু আমি জনাব বিচাৰিছোঁ আপোনালোকে যদি পোনপটীয়াকৈ আমাৰ সৈতে যোগাযোগ কৰিব বিচাৰে কোনো ধৰণৰ ব্যক্তিগত সমস্যাৰ বাবে গ্ৰহজনিত সমস্যাৰ বাবে কোন গ্ৰহৰত্ন ধাৰণ কৰিলে আপোনাৰ সৌভাগ্য সমৃদ্ধি আহিব ইয়াৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগৰ সবিশেষ দিয়া আছে। নিশ্চয়কৈ আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত চাই ল'ব আৰু একেবাৰে নিম্নতম খৰচৰ বিনিময়ত দীঘলীয়া কুষ্ঠি বনাই ল'ব পাৰিব, জন্মকুণ্ডলী বনাই ল'ব পাৰিব, আদ্য ঋতু গণনা চাই ল'ব পাৰিব। ধন্যবাদ জনাইছোঁ। আপোনালোকৰ প্ৰত্যেকটো দিন প্ৰত্যেকটো ক্ষণ শুভ হওক ইয়াৰ কামনাৰে এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।